হেল্ল' এভৰিৱান, আজি কিয় ক'ত গৈ আছোঁ আপোনালোকক জনাই আছোঁ, দেখাই আছোঁ, চাই থাকিব। এয়া মই ৰেডি হৈ আছোঁ, য'ত যাম তাৰ কাৰণে মই অলপ ৰেডি হৈ আছোঁ। অকণমান টাইম লাগে আৰু ছোৱালী মানুহতো অলপ টাইম লাগিবই ওলাওঁতে। তাৰপিছত এয়া ৰেডি হৈ লওঁ মই। আজি কিয় ক'লৈ যাম আপোনালোকক কৈ আছোঁ। এয়া হৈছে আৰু মোৰ বেছি টাইম নাই আৰু মোৰ ৰেডি হোৱা হ'লেই এতিয়া ওলাই যাম। ফাইনেলি মোৰ হৈ গৈছে। এয়া এয়া মই ৰেডি। মই ৰেডি। কেনেকুৱা লাগিলে জনাবচোন। এয়া এনেই চিম্পুলকৈ ওলালোঁ অলপমান। ওলাই এয়া হাজবেণ্ডৰ লগত আহিলোঁ। আহি এয়া ৰাস্তাত আহিলোঁ, আমাৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এইখিনিত ৰাস্তা বনাই আছে, আমাৰ ৰাস্তাটো নতুনকৈ বনাই আছে। এতিয়া আমি ৰাস্তা আমাৰ যিটো হাইৱে ৰাস্তাটোত আহি আছোঁ আমি। হাইৱে পাব হৈছে আৰু বেছি টাইম আৰু নাই। হাইৱে পাম আৰু আমি ঘৰৰ ৰাস্তাৰ পৰা ওলাই আহি আছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া গ্ৰীণ হৈ আছে। এয়া আমি উৰিয়া গাঁৱত চব পাবলৈ হৈছে। আহি য'লৈ আহিছিলোঁ আমি ফাইনেলি আহি গৈছোঁহি। চাওক, গজা আছে, গজাটো সৰু দেখোন, সৰু। মানে আজি নামঘৰৰ কাৰণে অলপ শুনিব আহিলোঁ। এয়া টেষ্ট কৰা কথা কেনেকুৱা হৈছে, এয়া খাই অলপ চালোঁ। বনাইছে কেনেকৈ চালোঁ। এয়া তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমি নিউ বেকাৰী বুলি এখন বেকাৰীৰ দোকান আছে, তাতে আহি আছোঁ। তাতে আমি অলপ বেকাৰীৰ বস্তু তাতে লৈ ল'ম। চাওকহি আৰু এয়া দেখিছেনে, এয়া নিউ ইণ্ডিয়া বেকাৰী বুলি আছে। এইখনেই হয়, এইখনত আমি এতিয়া সোমাম আৰু ৰাস্তাটো পাৰ হ'বলৈ আমি চাই আছোঁ। ৰাস্তা পাৰ হ'ম আৰু এয়া ফাইনেলি পাৰ হৈছোঁ। দোকান পাইছোঁহি। বস্তু লৈ লওঁ। ৰেডি হৈ গৈছে। মই আহি গ'লোঁ এতিয়া গেলামালৰ দোকানত অলপ বস্তু ল'লোঁ। লোৱাৰ পিছত আমি আহি ঘৰ পালোঁ। এয়া ৰেডি কৰিছোঁ নামঘৰলৈ নিবৰ কাৰণে। ৰেডি কৰিলোঁ বস্তুখিনি। এয়া আহি গ'লোঁ নামঘৰলৈ। এয়া হৈছে মোৰ লগত থকা ছোৱালীজনী আহিছে। তাইৰ লগত তাই মানে তাইও সৰু হয় আৰু তাইও খেলে আৰু তাইৰ লগতে থাকে, তাইক খেলাই। এয়া আহিলোঁ। এয়া মোৰ ছোৱালীজনী খুব ভাল পায়। তাই নামঘৰত আহি পেলাই মানে তাইৰ উৎপাত। আজি ৰাতি সন্ধিয়া হ'লেই তাই শুৱে, তথাপিও এতিয়া শুৱা নাই, নামঘৰলৈ আহিছে আমাৰ লগত। মায়ে যাবৰ কাৰণে ৰেডি কৰিছে।
চাহ ৰেডি কৰি ভকতক দিবৰ কাৰণে তাই চাবচোন ক'ৰ পৰা ক'ত ধৰি থাকে আৰু যি টি চুই থাকে এয়া দেখিছে বহুত দুষ্ট। এয়া আমাৰ চাহ বনোৱা হ'ব আৰু বনোৱা হ'ব আৰু হৈছে আৰু তাই দেখিছে তাই ইটো চুইছে সিটো চুইছে শান্তি দিয়া নাই আৰু কি কৰিব। এয়া মই এনেই চিম্পুলকৈ কিবা এটা পিন্ধি ওলাই আহি গ'লোঁ আৰু এনেই আৰু এয়া তাই দেখিছেনে আকৌ তাই যি টি চুই আছে এয়া দেখিছে। এয়া নোচোৱা আহা মানা কৰিলেও তাই শুনিছেনে তাই এনেই এইটো নোচোৱা মানে ইটো সিটো চুই থাকে খুব দুষ্ট আৰু কি ক'ব আৰু এইটো টাইমত আৰু হয়েই বাৰু চব ল'ৰা ছোৱালী বাৰু। কাৰ্টনতে আছে স্কুলত দিনটোত মানে ইটো পেলাব সিটো পেলাব ইটো চুব এনেকুৱা হয় আৰু চব ল'ৰা ছোৱালীবিলাকৰে এনেকুৱা হয়। নোচোৱাই তাই বুলি নহয় অকল চবেই হয় তেনেকুৱা। এয়া তাইক অলপ সহায় কৰি এনেকৈ থৈ দিছোঁ এয়া ভাগৱত পাঠ কৰি আছে ভকতে এয়া তাই চাই আছে আৰু এয়া বহি পেলাই চাই আছে ধুনীয়াকৈ। এয়া আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত।